সাংবাদিক বন্ধুসকল, যে আজি কিছুদিন ধৰি আমাৰ অসমত বিশেষকৈ বিটিআৰত এটা বিষয়ক লৈ বহু চৰ্চা চলি আছে যে বিটিআৰত ৬০খনকৈ গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰিব বিচৰা হৈছে। সিদিনা ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱসৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। এই সম্পৰ্কত আজি অৱৰোহ সুৰক্ষা সমিতি অসমৰ এখন কাৰ্যনিৰ্বাহক সভা হৈছিল। এই কাৰ্যনিৰ্বাহকত আমি কেইটামান সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। তাৰ আগমুহূৰ্তত আমি কেইটামান কথা ক'ব বিচাৰোঁ যে আমি মিডিয়া যোগে মুখ্যমন্ত্ৰী মহোদয়ৰ এটা কথা আমি জানিব পাৰিছোঁ যে তেখেতে এটা কথা ঘোষণা কৰিছে যে এপছুৱে কেইখনমান বড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছে আৰু সেইকাৰণেই মুখ্যমন্ত্ৰী মহোদয়ে বড়ো বসতি প্ৰধান কেইখনমান গাঁও বিটিআৰত বিশেষকৈ ৬০খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিছে। যে আমাৰ কথাটো এই সম্পৰ্কত আমাৰ কথাটো স্পষ্ট যে এপছুৱে বিচৰা ধৰণেই যদি বড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিব পাৰে তেতিয়াহ'লে বিটিএডিত বসবাস কৰি থকা আজি ২০০৩ চনৰে পৰাই বিটিএডিত বসবাস কৰি থকা অবড়ো ৰাইজে যিবিলাক গাঁৱত বসবাস কৰি আছে এই গাঁওসমূহে আবেদন কৰা স্বত্বেও আজিলৈকে বিটিএডিৰ পৰা কৰ্তন কৰা হোৱা নাই কিয়? মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ স্পষ্ট প্ৰশ্ন। আচলতে চাওক যে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা তেখেতে কৈছে যে বিধায়কসমূহৰ লগত অসমৰ সকলো বিধায়কৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে তেওঁক আমি এটা কথা ক'ব লাগিব যে এই ৰাজহুৱা যিবিলাক সিদ্ধান্ত, বিশেষকৈ এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তেওঁ যিটো সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰিছে বিটিআৰত ৬০খনকৈ গাঁও অন্তৰ্ভুক্ত কৰা, এই সিদ্ধান্তটো কৰিব লাগিলে তেখেতে আচলতে অকল বিটিআৰে নহয়, অসমৰ যিসমূহ সংগঠন আছে, যিসমূহ জাতীয় সংগঠন আছে, এই জাতীয় সংগঠনসমূহক মাতি জাতীয় সংগঠনসমূহৰ প্ৰতিনিধিসমূহৰ লগত আলোচনা বিলোচনা কৰি এই সিদ্ধান্তসমূহ গ্ৰহণ কৰিব লাগিছিল। জাতীয় সংগঠনসমূহৰ প্ৰতিনিধিৰ লগত আলোচনা কৰি সেই আলোচনাৰ সিদ্ধান্তটো কেবিনেটত উত্থাপন কৰি কেবিনেটত ডিচিজন লৈ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁ এই সিদ্ধান্তটো ঘোষণা কৰিব লাগিছিল। তেওঁ সেইটো নকৰি বিধায়কসমূহৰ লগত আলোচনা কৰি অকল বিধায়কৰ লগত আলোচনা কৰিলেই বিধায়কসমূহক আমি গাঁও অন্তৰ্ভুক্ত কৰাৰ কাৰণে বা বিটিএডিৰ পৰা গাঁওসমূহ বাহিৰ কৰি দিয়াৰ কাৰণে আমি ঠিকা দি পেলাই দিছপুৰলৈ পঠোৱা নাই। বিধায়কসমূহৰ কাম হৈছে মাত্ৰ তেওঁলোকে সমষ্টিৰ উন্নয়ন কৰা, সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰা, তেওঁলোকে ক'ত গাঁও সোমাব, ক'ৰ পৰা গাঁও কৰ্তন কৰিব লাগিব এইসমূহ ডিচিশ্যন দিয়াৰ কাৰণে বিধায়কসমূহক ৰাইজে দিছপুৰলৈ পঠোৱা নাই। শিক্ষা সমিতি অসমেই অহা ২০ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আমি কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম। আমি সেই কাৰ্যসূচীসমূহ ইতিমধ্যে আমি আজিৰ এই কাৰ্যনিৰ্বাহক সভাতে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। অহা ২০ ফেব্ৰুৱাৰী তাৰিখেই আমি দিছপুৰ লাষ্টগেটত ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। অহা ২৭ ফেব্ৰুৱাৰী তাৰিখেই আমি সদৌ বিটিআৰ আমি বন্ধ ঘোষণা কৰিছোঁ আৰু সদৌ শেষত যিহেতু ইতিমধ্যে পাৰ্লিয়ামেণ্ট চলি আছে, আমি অহা ৬ মাৰ্চ তাৰিখে আমি দিল্লীৰ যন্তৰ মন্তৰত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যদি অহা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ ভিতৰত বিটিএডিৰ পৰা অবড়ো অধ্যুষিত গাঁওসমূহ কৰ্তন কৰা সম্পৰ্কত অৱৰোহ সুৰক্ষা সমিতিৰ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে বা এই সিদ্ধান্তসমূহ গাঁও কৰ্তনৰ সিদ্ধান্তটো ৰাজহুৱা কৰে, তেতিয়াহ'লে হয়তো আমি এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব নালাগিব পাৰে। যদি নকৰে তেতিয়াহ'লে আমি আজিয়ে ঘোষণা কৰিছোঁ যে অহা ২০ ফেব্ৰুৱাৰী তাৰিখে দিছপুৰ লাষ্টগেটত ধৰ্ণা কাৰ্যসূচী, ২৭ ফেব্ৰুৱাৰী তাৰিখে বিটিআৰ বন্ধ আৰু ৬ মাৰ্চ তাৰিখে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। অন্তৰ্ভুক্ত কৰিব বিচাৰে তেতিয়াহ'লে বিটিএডিত বসবাস কৰা অবড়ো ৰাইজে য'ত আজিও 100% অবড়ো মানুহ বিটিএডিত কিছুমান গাঁৱত বসবাস কৰি আছে, সেইসকল মানুহে আবেদন কৰাৰ পিছতো আজিলৈকে বিটিআৰৰ পৰা সেইসমূহ গাঁও কৰ্তন কৰা হোৱা নাই কিয়? যে এই কথাটো আৰু এটা কথা আমি গম পাইছোঁ যে যিসমূহ গাঁও ইতিমধ্যে বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে তাত কিছুমান তথ্য আমি পাইছোঁ যে তথ্যসমূহত দেখুৱাইছে, ডকুমেণ্টত দেখুৱাইছে যে তাত 100% বড়ো বসতি প্ৰধান। যদি 100% সঁচাকৈয়ে 100% বড়ো বসতি প্ৰধান হয় তেতিয়াহ'লে তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু যদি ২০০৩ চনত যিসমূহ ভুৱা তথ্য ছাবমিট কৰি ভুৱা তথ্য দেখুৱাই বিটিচি গঠন কৰিছিল, ঠিক তেনেধৰণেই যদি এই তথ্যসমূহ দেখুওৱা হৈছে তেতিয়াহ'লে তাত কিন্তু অৱৰোহ সুৰক্ষা সমিতিয়ে ক'বলগীয়া আমাৰ বহুত থাকিব। আৰু সেই কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অহা
ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত এই সম্পৰ্কত অপৰ সুৰক্ষা সমিতিৰ লগত আলোচনা কৰি এই সিদ্ধান্ত বিষয়টো নিষ্পত্তি কৰাৰ কাৰণে আমি আহ্বান জনাইছো। আমি এই কথাটো আজি আমি মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাম যে অহা ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত বিটিএডিৰ পৰা গাঁওসমূহ কৰ্তন কৰাৰ সম্পৰ্কে কি পৰ্যায়ত আছে এই বিষয়টো ৰাজহুৱা কৰাৰ কাৰণে আমাৰ লগত আলোচনাত বহক। মহোদয়ক এটা আহ্বান জনাব বিচাৰিছো, তেওঁ যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্ত সম্পৰ্কত অকল অপৰ সুৰক্ষা সমিতিয়ে নহয়, বিটিআৰত থকা সকলো অপৰ জনগোষ্ঠীয়ে হওক বা বড়ো জনগোষ্ঠীয়ে হওক সকলো সংগঠনৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰক। তেখেতে কিন্তু এটা কথা কৈছে যে এপছুৰ লগত তেখেতে আলোচনা বিলোচনা কৰিছে। অকল বিটিএডিত বা বিটিআৰত অকল এপছুৱে সংগঠন নহয়, আৰু অন্যান্য বহু সংগঠন আছে, অপৰ সংগঠন আছে, অজনজাতীয় সংগঠন আছে, জনজাতীয় সংগঠনো বহুত আছে। তেওঁলোকৰ লগতো আলোচনা কৰক, অপৰ সুৰক্ষা সমিতিৰ লগত আলোচনা কৰক, আলোচনা কৰি এই সিদ্ধান্তটো গ্ৰহণ কৰক। আৰু আমি যিখন লিষ্ট পাইছো এই লিষ্টখনৰ ইতিমধ্যে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো আজিৰ কাৰ্যনিৰ্বাহকত। আমি ইতিমধ্যে আমি সেই গাঁওসমূহলৈ গৈ এটা আমি সৰজমিন তদন্ত চলাম, অনুসন্ধান কৰিম আচলতে এই তথ্যসমূহ শুদ্ধ হয় নে নহয়। যদি নহয় আমি সিদিনাৰ পৰাই আমি বিটিএডিত ধাৰাবাহিক কাৰ্যসূচী আমি ঘোষণা কৰিম, আৰু সিদিনাৰ পৰাই বিটিএডি উত্তপ্ত হৈ পৰিব, বিটিএডি জ্বলি উঠিব।